হাই ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো ভালেই। আজি মই লৈ আহিছোঁ বাঁহগাজৰ খৰিচা। আৰু বাঁহগাজৰ খৰিচা কি বাঁহেৰে বনোৱা এটা আৰু চাই থাকক। এয়া মই লৈছোঁ বাঁহ মানে ভলুকা বাঁহ লৈছোঁ। জাতি বাঁহো খোৱা হয়, কিন্তু মই ভলুকা বাঁহ লৈছোঁ। আৰু ইয়াৰে মই আগৰ যিটো মানে অংশ, সেইটো অংশ কাটি পেলাম। জাতি বাঁহেৰেও বনাব পাৰে। জাতি বাঁহেৰে বনালে তাৰ পানীটো চেপি পেলাই দিব লাগে, তেতিয়া তিতা নহয়। আৰু এয়া মই এখন পিহনা লৈছোঁ আৰু এটা গামলা লৈছোঁ। এইখন পিহনাখনেৰে মই মিহি মিহিকৈ পিহি ল'ম আৰু কেনেদৰে কি কৰিছোঁ তাৰপিছত তাকে চাই থাকিব, তেতিয়া গম পাব। ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে নতুনকৈ আহিছে। তেনেহ'লে চাই থাককচোন ভিডিঅ'টো। আৰু বাঁহগাজৰ বহুত উপকাৰিতাও আছে, বহুত বেমাৰৰ কাৰণেও ভাল হয়। কেঞ্চাৰ বেমাৰ, কিডনীৰ, এনেকুৱা মানে বহুত বেমাৰ আছে আৰু ভাল হয়, খাব লাগে। আৰু এয়া দেখিছে, মই ইমানখিনি পিহি ল'লোঁ মিহি মিহি কৰি, আৰু বহুত ধুনীয়া মানে চিৰা নিচিনা মিহি মিহি হৈছে। মিক্সিতো দিব পাৰে, মিক্সিত দিলে মানে ইমান বেছি ভাল নাপাওঁ, সেইকাৰণে এনেকৈ পিহনাৰে দি দিছোঁ। আৰু ইফালে নিমখ হালধি অলপ লৈ লৈছোঁ। ইয়াতে নিমখ হালধি মই মিক্স কৰি চিচাৰ টেমাতো থ'ব পাৰে, নাইবা মই চিচাৰ টেমা লৈছোঁ, নাইবা মাটি কলহতো ৰাখিব পাৰে, নাইবা প্লাষ্টিকৰ টেমাবিলাকতো ৰাখিব পাৰে, কোনো প্ৰব্লেম নাই। যিকোনো পাত্ৰতে ৰাখিব পাৰে। আৰু ধুনীয়াকৈ এইখিনি মই মিলাই ল'ম। এইখিনি মোৰ ধুনীয়াকৈ মিলোৱা হৈ গ'ল। এতিয়া মই চিচা টেমাকেইটাত থৈ দিম আৰু ভৰাই। আৰু এয়া মোৰ দুইটা টেমাতে ধুনীয়াকৈ জুৰি গ'ল। এতিয়া মই 3 দিনৰ বাবে ধুনীয়াকৈ ৰাখিম। আৰু এয়া মোৰ 3-4 দিনৰ পিছত ৰখাৰ পিছত তলত অলপমান পানী জমা হৈছে, যিহেতু মই নিমখ দিছিলোঁ, সেইবাবে অলপমান। এটা গামলাত গোটেইখিনি মই ধুনীয়াকৈ উলিয়াই ল'ম। এয়া চাওক, আৰু ধুনীয়া গোন্ধৰ এটা আহিছে আৰু কালাৰটো ধুনীয়া হৈ আছে, যিহেতুকে মই হালধি দিছোঁ। হালধি নিদিলে হৈ যায়, কিন্তু মই কালাৰটো আহিবৰ বাবে হালধিটো দি দিছোঁ। এতিয়া মই এইখিনি এখন কলপাততে অলপ ডলা এখন ল'ম আৰু তাতে ৰ'দত দিব লাগিব অলপ টাইম। একদিন ৰ'দত দিলে হৈ যাব, বেছি শুকুৱাব নালাগে। নিদিলেও হৈ যায়, নিদিয়াকৈও থ'ব পাৰে। কিন্তু মানে মই ইয়াৰ যিটো মানে পানীটো আছে ন, পানীটো থাকিলে অলপ বেছি টেঙা হয়, সেইকাৰণে মানে অলপ ৰ'দত দি ল'লে তেতিয়া তাৰ অলপ টেঙাটো কমি যায়। এয়া মোৰ ৰ'দত দিয়াৰ পিছত অলপ পানীটো শুকাই গ'ল। আৰু এয়া লৈছোঁ মই ঘৰৰে শুকান জলকীয়া। অলপমান ৰ'দত দি লৈছিলোঁ পকা জলকীয়াবিলাক, বেছি ৰ'দত দিয়া নাই। তাৰপিছত এতিয়া মই এই চিচাৰ টেমাটোতে আকৌ যিকেইটা টেমাত মানে ভৰাই থৈছিলোঁ 3 দিনৰ বাবে, আকৌ সেই টেমাটোতেই আকৌ জলকীয়া দি পেলাই থৈ দিম। আৰু তাতে অলপমান মিঠাতেল ব্যৱহাৰ কৰিম। নিমখ মই আগতে দিছিলোঁ, সেইকাৰণে এতিয়া নিমখ ব্যৱহাৰ নকৰোঁ। ইচ্ছা কৰে আপোনালোকে ইয়াতে মছলাও ব্যৱহাৰ কৰিব পাৰে। মই মছলা নিদিয়াকৈয়ে ৰাখিম বাৰু। আৰু এই কাপটো জোখাৰে মই দুয়োটাতেই একাপকৈ মিঠাতেল দিম। মিঠাতেলটো মই গৰম কৰি পেলাই ঠাণ্ডা হ'বলৈ দিছিলোঁ। আৰু আপোনালোকেনো কেনেকৈ বনায় কমেণ্টত জনাবচোন। আমি এনেদৰেই বনাই খাওঁ। আৰু এতিয়া চাওক, ইমান ধুনীয়া হৈছে কালাৰটো। আৰু মাজে মাজে ৰ'দত দি থাকিব লাগিব। এনেদৰে যিসকলে খোৱা নাই, এবাৰ বনাই নিশ্চয় খাই চাব আৰু জনাব কেনেকুৱা পালে।